নমস্কাৰ, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ বহুত বেছি ভাল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই আগতো কৈছোঁ আৰু আজিও ক'ম, জীৱনটো হৈছে দুদিনীয়া আৰু যিমান দিনে আমি জীয়াই আছোঁ হাঁহি ফূৰ্তি আৰু ধেমালিৰে পাৰ কৰিব লাগে। আৰু হাঁহি ফূৰ্তি আৰু ধেমালিৰে পাৰ কৰিবলৈ এটা সুস্থ মনৰ বহুত বেছি প্ৰয়োজন হয়। এটা সুস্থ মনৰ কাৰণে এটা সুস্থ সবল শৰীৰৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, দৰকাৰ হয়। গতিকে সকলোৱে ফিট হৈ থাকক, সুস্থ সবল হৈ থাকক, তাকে কামনা কৰোঁ। মই কোনো ডাক্তৰ নহয়, কোনো নাৰ্ছ নহয়, মই বৰ বেছি কথাও নাজানো। নিজৰ লাইফত যিখিনি শিকিছোঁ, যিখিনি বুজিছোঁ, যিখিনি কৰি মই নিজৰ ৱেইট লছ কৰিছোঁ, সেই কথাখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰত্যেকটো ভিডিঅ'তে কওঁ মই কি কৰি, কি ফৰ্মুলা ফ'ল' কৰি নিজৰ ওজন কমালোঁ। কিন্তু যিসকলে মোৰ চেনেলটোক প্ৰথমবাৰৰ কাৰণে চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আপোনালোকৰ এটা লাইক, এটা কমেণ্টে মোৰ মনত বহুত বেছি সাহস দিয়ে, ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু বৰ বেছি কথা নকওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই যেতিয়া বিয়া হৈছিলোঁ, বিয়াৰ 2 বছৰমানৰ পিছৰ পৰাই মই বহুত বেছি শকত হৈ যাব ধৰিছিলোঁ। ইয়াৰ আগত মোৰ ৱেইট আছিলে 55 to 60 kg। বিয়াৰ 2 বছৰ পিছতে মই 70 to 75 kg হৈ গৈছিলোঁ। আৰু বিয়াৰ 4 বছৰলৈ মোৰ কোনো বাচ্চা নাছিলে, বেবী হোৱা নাছিলে। যেতিয়া মোৰ 4 বছৰলৈ বাচ্চা হোৱা নাছিলে, লাহে লাহে মানে মনটো অলপ বেয়া লাগিবলৈ ধৰিছিলে, মোৰ বেবী কিয় হোৱা নাই। আৰু ওচৰৰ পাজৰৰ মানুহো মানে সুধিব ধৰিছিলে। আপোনালোকেতো জানেই গাঁৱৰ মানুহ কেনেকুৱা, বিয়াৰ 1 বা 2 বছৰৰ পিছত যদি বাচ্চা নহয় বহুতে কিবাকিনি কয়। সেই তেনেকেই মানে মোকো সোধে মানুহে, ল'ৰা ছোৱালী কেইটা তোমাৰ, কিবা হৈছেনে, এনতেন আৰু বহুত কথা। সেই তেনেকুৱা কথাৰ পৰাই মানে মনত বেয়া লাগিবলৈ আৰম্ভ কৰিলে। বিয়াৰ 4 বছৰ হ'ল, ল'ৰা ছোৱালী হোৱা নাছিলে মোৰ। তাৰপিছত ঘৰৰ মানুহেও মানে ইমান বিশেষ গুৰুত্ব দিয়া নাছিলে। হোৱা নাই আৰু মই সৰু আছিলোঁ, সেইকাৰণে মানে ঘৰৰ মানুহে ইমান গুৰুত্ব দিয়া নাছিলে। হ'ব আৰু কেতিয়াবা নহয় কেতিয়াবা, ইমান টেনশ্যন লোৱা নাছিলে। কিন্তু ওচৰৰ পাজৰৰ মানুহখিনিৰ কথা শুনি মানে মোৰ মনটো বেয়া লাগিবলৈ ধৰিলে। আৰু মোৰ নিজৰ মাক মই কথাখিনি ক'লোঁ। আৰু মায়ে মোক মানে এজন ডাক্তৰৰ ওচৰত লৈ গ'ল। মৰিগাঁৱৰ এজন ডাক্তৰ ছাৰ আছিলে, নামটো মই পাহৰিছোঁ। সেই ছাৰজনৰ ওচৰত গ'লোঁ আৰু ছাৰজনৰ ওচৰত গৈ মই চেকআপ কৰিলোঁ। চেকআপ কৰোঁতে ধৰা পৰিল যে মোৰ থাইৰয়ড আছে। থাইৰয়ডৰ কাৰণে মই বেবী কনচিভ কৰিব পৰা নাছিলোঁ, প্ৰেগনেণ্ট হ'ব পৰা নাছিলোঁ। তাৰপিছত সেই ছাৰজনে মোক 6 মহীয়া এটা কোৰ্চ দিলে, ঔষধ খাব দিলে 6 মাহৰ কাৰণে। আৰু সেই 6 মহীয়া ঔষধখিনি খাই মই বহুতখিনি আৰাম পাইছিলোঁ। আৰু ছাৰক দেখাব যাওঁতে ছাৰে মোক কৈছিলে যে ইমান কম বয়সতে তোমাৰ ইমানখিনি ৱেইট বাঢ়িছে, ভণ্টি তুমি ওজনটো কমোৱা, ওজনটো কমালে তোমাৰ সকলোখিনি ঠিক হৈ যাব। আৰু হয়ো, মই 6 মাহৰ কাৰণে সেই ঔষধখিনি খালোঁ ধুনীয়াকৈ। আৰু 6 মাহ ঔষধখিনি খোৱাৰ পিছতে মোৰ তাৰ নেক্সট বছৰত মোৰ ডাঙৰ ল'ৰাটো কনচিভ হ'ল, মই প্ৰেগনেণ্ট হ'লোঁ। এতিয়া মোৰ এটা নহয় 2টা বাচ্চা। মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকৰো যদি এনেকুৱা কিছুমান লক্ষণ আছে, থাইৰয়ডৰ কিছুমান লক্ষণ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। থাইৰয়ডৰ প্ৰথম লক্ষণটো হৈছে আপোনাৰ বহুত বেছি ওজন বাঢ়িব, বহুত বেছি ৱেইট বাঢ়িব আপোনাৰ। আৰু স্কিনত বহুত বেছি পিম্পলছ ওলাব ধৰিব। তাৰপিছত মুখত নাইবা হাতত সৰু সৰু চুলি গজিব ধৰিব। আৰু আপোনাৰ মাহেকীয়াটো নিয়মিত নহয়, আপুনি 1 মাহ হ'লে 2 মাহ নহয়, নাইবা দিন পিছুৱাই গৈ থাকে, আপুনি ৰেগুলাৰ মাহেকীয়া নহয়। এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম। আৰু বহুত বেছি ভাগৰ লাগিব আপোনাৰ। যেতিয়া আপোনাৰ অভাৰ ৱেইট হয়, অভাৰ শকত হয়, নিশ্চয় ভাগৰ লাগে। এই সৰু সৰু কিছুমান লক্ষণ যদি আপুনি নিজৰ বডিত দেখে, তেনেহ'লে সোনকালে আপুনি ডাক্তৰক দেখাব। প্ৰথম অকণমান লক্ষণ দেখোঁতেই যদি আপুনি ডাক্তৰ তাত যায়, দেখায়, ডাক্তৰে ট্ৰিটমেণ্ট কৰিব, মেডিচিন দিব, আপোনালোকে খুব সোনকালে সুস্থ হ'ব পাৰিব। মোৰ যে থাইৰয়ড আছে, মই আচলতে নিজেই বুজি পোৱা নাছিলোঁ। যেতিয়া মোৰ 4 বছৰলৈ বাচ্চা বেবী হোৱা নাছিলে, তেতিয়া মই ডাক্তৰ তাত যাওঁতেহে গম পাইছোঁ যে মোৰ থাইৰয়ড আছে। যিসকলৰ মোৰ নিচিনা বয়স, বহুত বেছি শকত, বহুত বেছি ওজন বাঢ়ি গৈছে, তেওঁলোকৰ বেবী হোৱা নাই, বাচ্চাৰ কাৰণে চেষ্টা কৰি আছে কিন্তু হোৱা নাই, তেওঁলোকৰ কাৰণে কৈছোঁ। মই যিকেইটা লক্ষণৰ বিষয়ে কৈছোঁ, এই লক্ষণকেইটাৰ ভিতৰত যদি আপোনালোকে এটা লক্ষণো দেখে, প্লিজ সোনকালে ডাক্তৰ তাত যাওক আৰু ট্ৰিটমেণ্ট কৰাওক।
মই কোনো ডাক্তৰ নহয়, কোনো নাৰ্ছ নহয়। মই মোৰ জীৱনত, মই মোৰ লাইফত যিখিনি শিকিছোঁ, যিখিনি কৰিছোঁ, যিখিনি এক্সপিৰিয়েঞ্চ মই পাইছোঁ নিজৰ লাইফত, সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। বৰ বেছি বহুত কথা নাজানো দেই, কিবা যদি ভুল হয় ক্ষমা কৰি দিব, কমেণ্ট কৰি জনাব কোনখিনিত ভুল হৈছে, কোনখিনিত নাই। যেতিয়া মই বহুত বেছি ভোকত আছিলোঁ, মানুহৰ আগত ওলাবলৈ লাজ লাগিছিলে, মানুহৰ আগত কথা ক'বলৈ লাজ লাগিছিলে। কিন্তু যেতিয়াৰ পৰাই নিজৰ ৱেইট লছ কৰিছোঁ, কিবা এটা মানে কনফিডেঞ্চ আহি গ'ল মোৰ নিজকে। মানুহৰ লগত কথা পাতিব পৰা হ'লোঁ, মানুহৰ লগত কথা পাতিব লাজ নকৰা হ'লোঁ, ভয় নলগা হ'ল। গতিকে নিজকে ফিট কৰি ৰখাটো বহুত বেছি ইম্পৰ্টেণ্ট। মোৰ দৰে আৰু বহুতো মহিলা আছে, নিজৰ বাঢ়ি থকা ওজন কম কৰিব বিচাৰে, কিন্তু উপায় বিচাৰি নোপোৱাত তেওঁলোকে ৱেইট লছৰ কথাটো পাহৰিয়ে যায়, ঘৰৰ কামৰ মাজতে সোমাই ৰৈ যায় তেওঁলোকে। তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো আগবঢ়াইছোঁ। আজি মই আপোনালোকক এটা কাহিনী শুনাম। মই সদায় ৱেইট লছৰ বিষয়ে ভিডিঅ' বনাওঁ, আৰু আজিও ৱেইট লছৰ বিষয়ে ভিডিঅ' বনাইছোঁ। মই কাহিনীটো আপোনালোকক কিয় কৈছোঁ, কাহিনীটোৰ শেষত আপোনালোকে বুজি পাব, গম পাব। তো বলক কাহিনীটো ষ্টাৰ্ট কৰোঁ। এখন গাঁৱত এজন বহুত বেছি ধনী মানুহ আছিলে। তেখেতৰ সা সম্পত্তি, মাটি বাৰী বহুত বেছি আছিলে, কিন্তু তেখেতৰ পৰিয়ালত তেওঁ কোনো নাছিল, তেওঁ অকলশৰীয়া আছিলে। তেওঁৰ লগত একমাত্ৰ এজন কাম কৰা মানুহ আছিলে, আৰু সেই কাম কৰা মানুহজন বহুত বেছি মৰমীয়াল আছিলে। তেওঁ মালিকক বহুত বেছি সন্মান কৰিছিলে, মৰম কৰিছিলে। কিন্তু সেই মালিকজন অকণমান বেলেগ ধৰণৰ আছিলে। কাম কৰা মানুহজনক তেওঁ ভাল দৰমহা দিয়া নাছিলে, কিন্তু তথাপিও সেই কাম কৰা মানুহজনে মালিকৰ লগত সদায় আছিলে, তেখেতৰ যত্ন লৈছিলে, তেখেতক বহুত বেছি মৰম কৰিছিলে। এনেকৈ দিন বাগৰি এদিন মালিকজনে ভাবিলে, কাম কৰা মানুহজন মোৰ লগত ইমান দিনে আছে, মই কিবা এটা উপহাৰ দিব বিচাৰিছোঁ। মালিকজনে ভাবিলে, মই কিবা এটা উপহাৰ দিয়াটো ভাল হ'ব। আৰু তেতিয়াই তেওঁ কাম কৰা মানুহজনক মাতিলে, আৰু মানুহজনক ক'লে যে মই তোমাক এটা উপহাৰ দিব বিচাৰিছোঁ। তেতিয়া কাম কৰা মানুহজন বহুত বেছি আনন্দ পাইছিল যে মালিকে মোক ইমান দিনে একো এটাই উপহাৰ দিয়া নাছিলে, আজি হঠাৎ উপহাৰ দিম বুলি কৈছে। বহুত বেছি আনন্দ পাইছিল মানে কাম কৰা মানুহজনে। তাৰপিছতে মালিকজনে এটা চৰ্ত ৰাখিলে, মই তোমাক এটা উপহাৰ দিম, কিন্তু তুমি সেই উপহাৰটো 10 দিনৰ কাৰণে চকুৰে চাব নালাগিব। 10 দিনৰ কাৰণে তুমি উপহাৰটো চুব পাৰিবা, কিন্তু চাব নোৱাৰিবা। তুমি চকুত এটা ক'লা কাপোৰ বান্ধি থাকিব লাগিব। তেতিয়া সেই কাম কৰা মানুহজনে ভাবিলে, ইমান দিনে মালিকে মোক একো এটা উপহাৰেই দিয়া নাছিলে, আজি দিব বিচাৰিছে, এটা সৰু চৰ্ত মই মানি ল'ব নোৱাৰিমনে? তো কাম কৰা মানুহজনে সেই চৰ্তটো মানি ল'লে। তাৰ পাছত মালিকজনে সেই কাম কৰা মানুহজনক এটা উপহাৰ দিলে, আৰু কাম কৰা মানুহজনক চকুত ক'লা কাপোৰ এখন বান্ধি দিলে। তাৰপিছত কাম কৰা মানুহজনে চৰ্তটো মানি উপহাৰটোৰ ওচৰত গ'ল, আৰু সেই উপহাৰটো চুই চালে। চুই চাই তেখেতে গম পালে যে সেই উপহাৰটো এখন গাড়ী। গাড়ীখন যেতিয়া তেখেতে চুই চালে, কাম কৰা মানুহজনৰ অকণমান মনটো বেয়া লাগি গ'ল। তেওঁ নিজে মনতে ভাবিলে যে মালিকজনৰ ইমান কেইখন গাড়ী আছে, ইমান সা সম্পত্তি আছে, মোক চাগে এখন পুৰণা গাড়ীয়ে উপহাৰ দিলে মালিকে। কাম কৰা মানুহজনে ভাবিছিলে ইমান সা সম্পত্তি আছে মালিকৰ, টকা পইচা নাইবা মাটি বাৰী কিবা এটা দিব, কিন্তু এখন গাড়ী দিছে, তাকো পুৰণা গাড়ী। তেখেতে নিজেই মনতে ভাবি লৈছে যে এখন পুৰণা গাড়ী মালিকে তেখেতক গিফ্ট দিছে, উপহাৰ দিছে। সেই গাড়ীখনৰ লগতে মালিকে এজন ড্ৰাইভাৰো দিছিলে 10 দিনৰ কাৰণে, আৰু কৈছিল যে 10 দিনৰ কাৰণে মই এই ড্ৰাইভাৰজন তোমাৰ লগত দিছোঁ, তুমি য'তেই যোৱা, য'লৈকে যোৱা এই ড্ৰাইভাৰজনক লৈ যাব পাৰিবা, তুমি যি ইচ্ছা তাকে কৰিব পাৰিবা, কিন্তু গাড়ীখনত তেল ভৰা দায়িত্ব তোমাৰ। তাৰপিছত কাম কৰা মানুহজনে সেই চৰ্তটো মানি ল'লে। সেই গাড়ীখনৰ প্ৰতি কাম কৰা মানুহজনৰ কোনো ধৰণৰ মৰম নাছিলে। তেওঁ ভাবিছিলে এখন পুৰণা গাড়ী মালিকে ইমান দিনে চলাই মেলি মোক পুৰণা গাড়ীখন গিফ্ট দিছে, মইনো কি মৰম আদৰ কৰিম। কাম কৰা মানুহজনে কি কৰিলে, তেওঁ য'তেই যায় গাড়ীখন লৈ গৈছিল, বজাৰ কৰিব গ'লে বজাৰত লৈ গৈছিলে, আৰু মালিকজনৰ বহুত জীৱ জন্তু আছিলে, ফাৰ্ম আছিলে, গৰু ফাৰ্ম, ছাগলীৰ ফাৰ্ম, বহুত ধৰণৰ ফাৰ্ম আছিলে। সেই জীৱ জন্তুবোৰৰ কাৰণে যেতিয়া খাদ্য আনিবলগীয়া হৈছিল, সেই গাড়ীখনেই লৈ গৈছিল। বহুত লেতেৰা ৰাস্তাত লৈ গৈছিল, ধূলি বালি বোকা, মানে বহুত বেয়া বেয়া ৰাস্তাই দি লৈ গৈছিলে।
তেখেতৰ মানে গাড়ীখনৰ প্ৰতি কোনো ধৰণৰ মৰম নাছিলে। পুৰণা গাড়ী যেতিয়া য'তে ইচ্ছা ত'তে লৈ গৈছিলে। কিন্তু এদিন হঠাৎ সেই গাড়ীখনত তেল নাইকিয়া হ'ল। ড্ৰাইভাৰজনে যেতিয়া ক'লে গাড়ীখনত তেল নাইকিয়া হ'ল, তেল ভৰাব লাগিব, তেতিয়াই সেই কাম কৰা মানুহজনে কি কৰিলে জানে? যিখন গাড়ীত পেট্ৰল নাইবা ডিজেল ভৰাব লাগে সেইখন গাড়ীত তেখেতে কেৰাচিন তেল ভৰাই দিছিল। মানে গাড়ীখনৰ প্ৰতি তেখেতৰ কোনো ধৰণৰ মৰম নাছিলে, কোনো ধৰণৰ আদৰ নাছিলে। তেখেতে কেৰাচিন তেল ভৰাই দিছিল সেই গাড়ীখনত। আৰু কেৰাচিন তেল ভৰালে কি হয় আপোনালোকেতো জানেই সকলোৱে। এনেকৈ দুদিনমান চলিল গাড়ীখন, কিন্তু হঠাৎ এদিন গাড়ীখন চলা বন্ধ হৈ গ'ল। আৰু যেতিয়া মেকানিকৰ তাত লৈ গ'ল সেই গাড়ীখন, মেকানিকে চালে আৰু ক'লে যে তেল ভৰোৱা যিটো টেংকি, সেই টেংকিটো মামৰে ধৰিছে। আৰু মামৰে ধৰাৰ ফলত গাড়ীখন নচলা হৈ পৰিছে। ঠিক তেনেকেই সেইদিনাখনেই মালিকজনে যিটো চৰ্ত ৰাখিছিলে 10 দিন চকুত কাপোৰ বান্ধি ৰাখিব লাগিছিলে, সেই চৰ্তটোৰ মতে সেইদিনাখন 10 দিন আছিলে। আৰু সেই কাম কৰা মানুহজনে যেতিয়া নিজৰ চকুৰ পৰা কাপোৰখন আঁতৰাই চাইছিলে উপহাৰটো, কি উপহাৰ দিছিলে মালিকে, তেখেতে চুইহে চাইছিল, দেখা পোৱা নাছিলে। তেখেতে যেতিয়া সেই উপহাৰটো দেখিলে তেখেত অবাক হৈ পৰিছিল। তেখেতে কিয় বাৰু অবাক হৈছিল জানেনে? কাৰণ তেখেতৰ মালিকে তেখেতক এখন দামী আৰু ধুনীয়া গাড়ী উপহাৰ দিছিলে। কিন্তু তেখেতে নিজেই নিজৰ মনতে ভাবি লৈছিল যে মালিকে এখন পুৰণা গাড়ী উপহাৰ দিছে তেখেতক। সেই সময়খিনিত সেই কাম কৰা মানুহজনৰ নিজকে নিজে বহুত বেছি বেয়া লাগিছিল। ধিক্কাৰ দিছিল নিজকে যে মালিকে ইমান ধুনীয়া দামী এখন গাড়ী দিলে তেখেতক, কিন্তু তেওঁ সেই গাড়ীখনক আদৰ কৰিব নাজানিলে। তেখেতে নিজেই নিজক ভাবি লৈছিলে যে মোক মালিকে এখন পুৰণা গাড়ী উপহাৰ দিছে। আৰু তেওঁ যেনিয়ে তেনিয়ে ব্যৱহাৰ কৰিছিল গাড়ীখন, য'তে ইচ্ছা ত'তে লৈ গৈছিল, বহুত বেয়া ৰাস্তাত লৈ গৈছিল, কোনো আদৰ যত্ন কৰা নাছিল গাড়ীখনক। মই যে আপোনালোকক এই কাহিনীটো ক'লোঁ, ইয়াৰ মাজতো এটা কাহিনী আছে। সেই কাম কৰা মানুহজনে ইমান ধুনীয়া গাড়ী এখনক, যিখন গাড়ীত ডিজেল পেট্ৰল ভৰাব লাগিছিল, সেই গাড়ীখনত কেৰাচিন তেল ভৰাই দিছিল। আৰু গাড়ীখনৰ কি হৈছিলে, তেলৰ যিটো টেংকি মামৰে ধৰিছিল আৰু গাড়ীখন নচলা হৈ পৰিছিল। ভগৱানে আমাক ইমান ধুনীয়া শৰীৰ এটা দিছে, ইমান ধুনীয়া বডি এটা দিছে, কিন্তু আমি তাক ভালকৈ যত্ন ল'ব নাজানো, ভালদৰে ৰাখিব নাজানো। আমি যি ইচ্ছা তাকে খাওঁ, যি মন যায়, যি সন্মুখত দেখোঁ তাকে খাই দিওঁ। খাই থাকোঁ। শেষত যায় কি হয়, আমি বহুত বেছি শকত হ'ব ধৰোঁ, অভাৰ ৱেইট হৈ যায় আমাৰ। নানা ধৰণৰ বেমাৰ হ'ব ধৰে, নানা ধৰণৰ বেমাৰে আগুৰি ধৰে আমাক। আমি গম কেতিয়া পাওঁ, যেতিয়া আমি বেমাৰত ভুগোঁ, যেতিয়া আমি ডাক্তৰৰ তাত যাওঁ, যেতিয়া ডাক্তৰৰ তাত গৈ হাজাৰ হাজাৰ টকা খৰচ কৰিব লগা হয়, তেতিয়া আমি অনুভৱ কৰোঁ যে আমি সময় থাকোঁতেই যদি নিজৰ শৰীৰটো, নিজৰ ওজন কম কৰিলোহেঁতেন, নিজক যত্ন কৰিলোহেঁতেন, তেতিয়া হয়তো ইমানখিনি টকা খৰচ নহ'লহেঁতেন, ডাক্তৰৰ ওচৰত আহিব লগা নহ'লহেঁতেন। গতিকে সময় থাকোঁতেই নিজে নিজক বুজক, নিজে নিজক মৰম কৰক, যত্ন কৰক, সদায় ফিট হৈ থাকিবলৈ চেষ্টা কৰক। মই না ডক্তৰ হওঁ না নাৰ্ছ হওঁ, এজনী সাধাৰণ ঘৰৰ সাধাৰণ বোৱাৰী। মই বৰ বেছি কথাও নাজানো। শকতৰ পৰা ক্ষীণ হোৱা মোৰ যিটো যাত্ৰা, সেই যাত্ৰাটোত মই যিখিনি শিকিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। না মই জিম গৈছোঁ, না মই ডায়েটিং কৰিছোঁ, ঘৰতে থাকিয়ে মই ইমান ধুনীয়াকৈ 27 কেজিতকৈ বেছি, এতিয়ালৈ মই 30 কেজি ওজন কম কৰিছোঁ ঘৰতে থাকিয়েই। আপোনালোকেও পাৰিব। প্ৰথমে ময়ো পৰা নাছিলোঁ, লাহে লাহে চেষ্টা কৰিলোঁ। মোৰ যিকেইটা ফৰ্মুলা, সেই ফৰ্মুলাকেইটা লাহে লাহে চেষ্টা কৰিলোঁ আৰু এতিয়া ইমান ধুনীয়াকৈ 30 কেজি ওজন কম কৰিলোঁ। মই আগতো কৈছোঁ মোৰ ফৰ্মুলাকেইটাৰ বিষয়ে, কিন্তু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেখেতসকলক কওঁ, আপোনালোকে যেতিয়া খোৱা বোৱা কৰে খুব বেছি চোবাই খাব, 32 বাৰ চোবাই খাব। এইটো নহয় যে আপোনালোকে একেদিনাই চেষ্টা কৰিব 32 বাৰ চোবাই খোৱা, লাহে লাহে চেষ্টা কৰক। আজি যদি 5 বাৰ চোবাই খাইছে, যেতিয়া আপোনাৰ 5 বাৰ চোবাই খোৱা অভ্যাসটো হ'ব, তাৰপিছত 10 বাৰ চোবাই খোৱা চেষ্টা কৰক, তাৰপিছত 15 বাৰ চোবাই খোৱা চেষ্টা কৰক, তাৰপিছত 20 বাৰ। আজিলৈ ময়ো আনকি 32 বাৰ চোবাই খাবলৈ পৰা নাইগৈ, এতিয়ালৈ মই 20ৰ পৰা 25 বাৰ চোবাই খাবলৈ পাৰিছোঁ। আপোনালোকেও এনেকৈ লাহে লাহে চেষ্টা কৰক। 20ৰ পৰা 25 বাৰ চোবাই খাওঁতে মই ইমান ধুনীয়াকৈ 30 কেজি ওজন কম কৰিলোঁ। তো আপোনালোকেও পাৰিব, লাহে লাহে চেষ্টা কৰক। আৰু দিনটোত কমেও 2 পৰা 3 লিটাৰ
পানী খাব চেষ্টা কৰিব, বহুত বেছি পানী খাব। কিছুমান সৰু সৰু অভ্যাস সলনি কৰিয়ে আপোনালোকে নিজৰ ওজন কম কৰিব পাৰিব। ৰাতিপুৱা মই 8মান বজাত ব্ৰেকফাষ্ট কৰোঁ, 8 বা 9 বজাৰ ভিতৰত। ব্ৰেকফাষ্টৰ লগত মই পানী কেতিয়াও নাখাওঁ। ব্ৰেকফাষ্টৰ আধা ঘণ্টাৰ পিছত মই পানী খাওঁ। তাৰপিছত দুপৰীয়া যেতিয়া ভাত সাঁজ খাওঁ, দুপৰীয়া ভাত সাঁজৰ লগতো মই কেতিয়াও পানী নাখাওঁ। ভাতৰ লগতো কেতিয়াও পানী নাখাব। ভাত খোৱাৰ আধা ঘণ্টা পিছত পানী খাব। তাৰপিছত ইভিনিং টাইমত যদি চাহ খাব মন যায় চাহ খাব পাৰে, কিন্তু চেনিটো আপোনালোকে এৰিব লাগিব। চেনিটো ৱেট লছৰ কাৰণে বহুত বেছি বেয়া। তো চেনি খোৱাটো পাৰিলে লাহে লাহে এৰক। চেনিৰ সলনি আপোনালোকে মিঠৈ খাব পাৰে। মই চেনিৰ সলনি মিঠৈ খাওঁ, তো আপোনালোকেও মিঠৈ খাব পাৰে। মোৰ ছোৱালীজনী সৰু হৈ আছে, সেইকাৰণে গ্ৰীণ টি ব্যৱহাৰ কৰা নাই। আপোনালোকে গ্ৰীণ টি খাব পাৰে, চাহৰ সলনি গ্ৰীণ টি খাব পাৰে। তাৰপিছত ৰাতিৰ ভাত সাঁজ 7ৰ পৰা 8 বাজিৰ ভিতৰত খাই শেষ কৰিব। 7 বা 8 বাজিৰ ভিতৰত খাই শেষ কৰিব। 9 বজালৈ একদমেই নৰখিব। যদি সোনকালে ৱেট লছ কৰিব বিচাৰিছে 7ৰ পৰা 8 বজাৰ ভিতৰত ৰাতিৰ ভাত সাঁজ খাই শেষ কৰিব। যদি আপোনালোকে ৰাতি ৰুটি খাই থাকিব পাৰে আৰু বেছি ভাল। আৰু ভাতৰ লগত যিমান পাৰে চালাড ল'ব, তিয়ঁহ, পিঁয়াজ, বিলাহী, গাজৰ যি আছে ঘৰত। মোৰ এই ফৰ্মুলাকেইটাত আপুনি কোনো ধৰণৰ বাহিৰা খৰচ কৰিব নালাগে। ঘৰত যি আছে তাকেই খাই আপুনি নিজৰ ৱেট লছ কৰিব পাৰিব। ইউটিউবত বহুতকেইটা চেনেল আপোনালোকে পাই যাব। কিছুমানে ডায়েটিং কৰি খিনাইছে, কিছুমানে এক্সাৰচাইজ কৰি খিনাইছে। সেই ডায়েটিং নাইবা এক্সাৰচাইজবোৰত কি হয়, খোৱা বোৱাত বহুত বেছি মানা কৰে, ইটো খাবা ইটো নাখাবা। আৰু টকা পইচাটো বহুত বেছি খৰচ হয়। যেতিয়া আপুনি জিমত যাব, জইনিং কৰোঁতেও টকা, জিম কৰিলে বহুত কিবা কিনি খাবলৈ দিয়ে, ইটো খাবা ইটো নাখাবা, সেইবোৰো মানা কৰে। কিন্তু মোৰ এই ফৰ্মুলাকেইটাত কোনো ধৰণৰ বাধা নাই। আপুনি ঘৰত যি ইচ্ছা তাকেই খাব পাৰে, কিন্তু মিঠাটো এৰিব লাগিব। মিঠাৰ সলনি মিঠৈ খাবলৈ চেষ্টা কৰক। যদি মন যায় কেতিয়াবা মিঠা খাবলৈ, অকণমান খাব পাৰে, কিন্তু বহুত বেছি নহয়। লাহে লাহে এৰিব চেষ্টা কৰক। সৰু সৰু কিছুমান অভ্যাস সলনি কৰিয়েই মই নিজৰ 30 কেজি ওজন কম কৰিলোঁ। আশা কৰোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকক অকণমান হ'লেও যদি মটিভেট কৰিব পাৰিছোঁ, ৱেট লছৰ প্ৰতি উৎসাহ দিব পাৰিছোঁ, মোৰ বহুত বেছি ভাল লাগিব। আশা কৰিছোঁ আপোনালোকৰ পৰা মৰম আৰু আশীৰ্বাদ পাম। আগলৈ এনেদৰে ছাপোৰ্ট কৰি যাব মোক। আজিলৈ ইমানে আছিলে ভিডিঅ'টো। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈ সকলোৱে সুস্থ থাকক, হেপী থাকক, বহুত বেছি পানী খাওক, 2 পৰা 3 লিটাৰ, আৰু যি খাই চোবাই চোবাই খাওক। সপ্তাহটোত মাত্ৰ এটা দিন বিনা নিমখৰ ভাত খাব লাগে। মই ইয়াৰ আগৰ ভিডিঅ'টো কৈছোঁ কেনেকৈ কি বিনা নিমখৰ ভাত খাব লাগে। মৰ্ণিং নহ'লে ইভিনিং টাইম অকণমান সময় হ'লেও, আধা ঘণ্টা নাইবা 20 মিনিট হ'লেও খোজকাঢ়ক নাইবা জঁপিয়াওক। মইতো এক্সাৰচাইজৰ নামো নাজানো, মই জঁপিয়াও বহুত বেছি আৰু খোজকাঢ়োঁ। খোজকাঢ়িলে এনেকৈ খোজকাঢ়িব, লাহে লাহে, যিটো নৰ্মেল খোজকাঢ়া তেনেকৈ নহয়। নৰ্মেল খোজকাঢ়াতকৈ অকণমান জলদি জলদি যাব চেষ্টা কৰিব। আজিলৈ ইমানে আছিল ভিডিঅ'টো। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। ধন্যবাদ।